ইতিমধ্যে উল্লেখ কৰাৰ দৰে 9:45 হোৱাৰ লগে লগে ষ্টুডেণ্টৰ হাতত চাওক এই দুইখন বহি থাকিব এইখন অবজেক্টিভ টাইপ কুৱেশ্যনৰ কাৰণে আনসাৰ বহিখন এইখন ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যনৰ আনসাৰ কৰিব বহিখন গতিকে 9:45 দুইখন বহি থাকিব গতিকে এটা কথা আমি এনচিও হলো যে যেটো অবজেক্টিভ টাইপৰ কুৱেশ্যনৰ আনসাৰ কৰিব কাৰণে 1 ঘণ্টা কোনো ৰেষ্ট্ৰিকশন নাথাকিব গতিকে তেওঁলোকে 1 ঘণ্টাৰ পিছতো অবজেক্টিভ কুৱেশ্যনৰ আনসাৰখিনি কৰিব পাৰিব এতিয়া কথাটো হ'ল কি এই বহিখনতে আপনি অবজেক্টিভ বহিখন চাওক পেজ নাম্বাৰ যেটো 1 আছে আৰু পেজ নাম্বাৰ 8 টো কিন্তু খালি আছে গতিকে পেজ নাম্বাৰ 1 আৰু পেজ নাম্বাৰ 8 ত যদি দৰকাৰ হয় ষ্টুডেণ্টে তেওঁলোকৰ ৰাফ ৱৰ্কখিনি কৰিব পাৰিব গতিকে 9:45 যত যেতিয়া দুখন বহি ষ্টুডেণ্টৰ হাতত থাকিব তেতিয়া ইন্ডিভিজুৱেলৰ এটা ইনষ্ট্ৰাকচন দিব যে দুইখন বহি তেওঁলোকে বান্ধে বধাৰ কাৰণে চাওক বহিখনত এটা ধুনীয়াকৈ এটা হোল এটা আছে ফুটা এটা আছে দুইখন বহিতে দুটা ফুটা আছে বান্ধোতে এটা মন কৰিব লাগিব যে অবজেক্টিভ টাইপৰ কাৰণে যিখন বহি ইউজ কৰা হৈছে 8 পেজৰ সেইখন ওপৰত থাকিব আৰু যিখন 16 পেজৰ বহি ডেসক্ৰিপটিভ টাইপৰ আনসাৰ কৰিব কাৰণে যিখন আছে সেইখন তলত থাকিব মই আগতে উল্লেখ কৰিছো যে অবজেক্টিভৰ টাইপৰ বহিখনতহে টেলি ডাটা চিটটো আছে যত মূল্যায়ন কৰাৰ ব্যৱস্থা আছে সেইকাৰণে সদায় এটা মন কৰিব লাগিব যাতে এই অবজেক্টিভৰ যিখন বহি ইউজ কৰা আছে সেইখন যাতে ওপৰত থাকে গতিকে ধুনীয়াকৈ ওপৰত ৰাখি পেলাই ষ্টুডেণ্টে টুৱাইন থ্ৰেড দি মই দেখুৱাৰ দৰে ধুনীয়াকৈ বহি দুখন বান্ধিব এইটো কথা যাতে ভুল নহয় বাৰে বাৰে তেওঁলোকে ইন্ডিভিজুৱেল ষ্টুডেণ্টক মনত পেলাই দিব এটা কথাটো হ'ল কি ষ্টুডেণ্টে যেতিয়া বহি জমা দিবলৈ যদি ইভেন যদি ব্লেংকো হয় বহি জমা দিয়াৰ ক্ষেত্ৰত ইন্ডিভিজুৱেলতে দুটা কথা মন কৰিব লাগিব যাতে তেওঁলোকে দুইখন বহিতে যাতে এডমিট কাৰ্ড চাই তেওঁলোকৰ ডিটেইলছটো যাতে ভালকৈ লিখে শুদ্ধকৈ লিখে 1 নম্বৰ 2 নম্বৰ যাতে তেওঁলোকে এই বহি দুইখনত যাতে ওপৰত যাতে অবজেক্টিভ বহিখন বন্ধা থাকে আৰু তলত যাতে ডেসক্ৰিপটিভ বন্ধা থাকে এই দুটা কথা তেওঁলোকে এনচিঅৰ কৰিব যেতিয়া ষ্টুডেণ্টে বহি জমা দিব এই দুটা কথা ইন্ডিভিজুৱেলৰে তেওঁলোকে মন কৰি ভালকৈ কামখিনি কৰিব পিছতে আৰু এটা কথা হ'ল কি এমআইএল আৰু ইলেক্টিভৰ ক্ষেত্ৰত যেটো কুৱেশ্যন পেপাৰ কোনো সালসলনি হোৱা নাই গতিকে ইয়াৰ বহি কোনো সালসলনি নাই ইয়াত এখন 16 পেজৰ বহি হ'ব ইয়াত কোনো সালসলনি হোৱা নাই আৰু ম্যাথমেটিক্স আৰু এডভান্স মেথছৰ কাৰণে 24 পেজৰ এখন বহি হ'ব এখন প্লেন থাকিব গতিকে এইখিনিয়ে হ'ল বহিৰ লগত ৰেষ্ট্ৰিকশন যিখিনি আমি বহিৰ ক্ষেত্ৰত আমি সালসলনি কৰিছো এইখিনি সালসলনি কৰাৰ কথা ভাবিছো আপোনালোকে এই গোটেইখিনি কাম ষ্টুডেণ্টক ভালকৈ বুজাই দিব আৰু কামখিনি সুকলমে কৰি পৰীক্ষাটো কৃতকাৰ্য কৰি তুলিব ধন্যবাদ